কিমান কষ্ট হয় ন যদি কাকা নিজতকৈ বেছি বিশ্বাস কৰো আৰু যদি ইয়ে ধোকা দিয়ে তো যাৰ কাৰণে ভাবো যিয়ে মোৰ আপোন যদিও কিবা হৈ যায় সকলো সময়তে লগত থাকিব আৰু যদি তেৱে পৰিৱৰ্তন হৈ যায় তো এনেকুৱা লাগে যেন সকলো শেষ হৈ গ'ল কাটাৰ পৰা ওলাই যোৱা চোলাৰ পৰা ওলাই আহা কিন্তু ফুলৰ বাগিচালৈ গ'লে তেন্তে ভালদৰে যাব এনেকুৱা মানুহ তোমাৰ লগত কি থাকিব যিয়ে বতৰৰ দৰে নিজকে পৰিৱৰ্তন হোৱা শিকিছে আচৰিত বস্তু হয় না এই বিশ্বাস এই ভৰসাৰ পৃথিৱীত ইয়াৰ মূল্য নাজানিবা যাৰ হৈ যায় তেওঁৰ মিছাটোও সঁচা হৈ যায় আৰু যাৰ ভাঙি যায় তেওঁৰ সঁচাটোও মিছা হৈ যায় এনেকুৱা যিয়ে সম্পৰ্কত যেতিয়ালৈ বিশ্বাসত থাকে তাত সুখ মৰম আনন্দ উল্লাস সকলো সমৰ্পিত হৈ থাকে আৰু য'ত নেকি ভৰসা ভাঙি যায় তাততো লাহে লাহে সুখবিলাক কমি থাকে আপুনি বিচাৰ কৰক আপুনি কেনেকুৱা সম্পৰ্কৰ মাজেৰে চলি আছে আপোনাৰ সম্পৰ্কত প্ৰেম ভালপোৱা আছেনে না সন্দেহ অসন্তুষ্টিজনক কষ্ট কি কষ্ট হ'ল দুখ যাতনা আদিৰে সমৃদ্ধ জীৱন কিছুমান মানুহে কয় আমিতো সকলোকে বিশ্বাস কৰো আৰু সিহঁতে আমাক ধোকা দিয়ে তো মনত ৰাখিবা এটা কথা কোনো মানুহ তেতিয়ালৈ ধোকা নিদিয়ে যেতিয়া তাৰ বিপৰীতে কিবা এটা পোৱাৰ ইচ্ছা নাথাকে ফিৰ চোৱাটো দুনিয়াৰ কিবা বস্তুৱে হওক নাইবা মৰমেই হওক নাইবা কোনো আনন্দই হওক কোনোবা মানুহৰ বিপৰীতে যেতিয়া আমি কিবা পোৱাৰ ইচ্ছা ৰাখো আৰু সেই বস্তুটো নাপাওঁ তেতিয়া আমাৰ মনটো ভাঙি যায় আমি